হেল্ল' বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেললৈ মই সুৰজিতে আজি মোৰ চলে আহিলে বস্তু এটা কি খুদক আকৌ চাব নেকি কি বস্তু টাৰান এটা আহিল বক্সা সো গাইস এটা আহিল বক্সা সো বক্সাটো আপোনালোকৰ ওচৰত আনবক্সিং কৰিবলৈ লৈছো সো এটো আহিলে আমাজনৰ ফালৰ পৰা আহিছে আনবক্সিং কৰি দেখাও সো গাইস যদি আপোনালোক মোৰ চেনেলত নতুন হয় তেনেহলে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি মোৰ চেনেলটো কৰি অল কৰিবলৈ নাপাহৰিব আহকচোন আজি কৰো ভিডিওটো আনবক্সিং এখন বঢ়িয়া সৰি এখনো আমাজনৰ পৰা লৈছিলো 5 টকা বা 99 টকা সো আহকচোন আনবক্সিং কৰো ওলাইছে আমাৰ প্ৰডাক্ট হ'ল এটা ইয়াৰ কমপ্লিট হ'ল এইটো নালাগে বন্ধুসকল আমাৰ প্ৰডাক্ট হৈছে তিনটা মই এতিয়ালৈকে তিনটা দেখিছো চাওকচোন পিছত কি বা ওলাই ফাৰ্ষ্ট এইটো প্ৰডাক্ট নিশ্চয় দেখিছে হয়তো চিনি পায় ইডাল হৈছে স্টেটনাৰ সো গাইস ফাৰ্স্ট অন কৰিলো কোনে আৰু ফাৰ্স্ট পেকেজটো পাবই ফুটাই ভাল লাগে নিশ্চয় ন এই যা তাৰ পৰা আহিলে মেইন প্ৰডাক্টটো আমাৰ স্টেটনাৰ সো এডাল আপুনি দুটা কৰিব পাৰিব সো এইটো আপুনি কৰিব পাৰিব কাৰ্লি কৰিব পাৰিব আৰু লগতে আপোনাৰ মেইনটো হৈছে এক সেকেন্ড তো অন কোনদি কৰে হয় এইটো লক আনলক দিছে লক হৈছে তো আনলক কিন্তু খোল খাই গ'ল দেখিছেনে এইটো হয়তো এনেকৈ লগাই আৰু এনেকৈ কৰিব মোৰ চুলটো বেছি হৈছে মই কৰিম বাৰু নিশ্চয় দেখাম তাৰ পৰা এইটো এনেকৈ অফ কৰি এইটো পুনৰ লক কৰি দিব লক হৈ যাব নিহিলে আৰু এইটো হৈছে আপোনাৰ কাৰ্লি কৰিব পাৰিব চুটিখিনি এনে ঘূৰে ঘূৰে কৰে যে কাৰ্লি সেইটো কৰিব লাগিব এইটো ফাৰ্স্ট প্ৰডাক্টটো হৈছে আমি সাইডৰ ৰাখিছো সেকেন্ড প্ৰডাক্টলৈ যাও দেখাই দিছিলো না দেখাও লাহে দেখাম সেকেন্ড প্ৰডাক্টটো হৈছে আমাৰ টেনটেন হেয়াৰ ড্ৰায়াৰ সো গাইস মডেল হৈছে AK 1290 সো AK 1290 সো হেয়াৰ ড্ৰায়াৰটো কিমান ডাঙৰ হ'ব বিশেষ ধৰিব পৰা নাই ডাঙৰ বিশেষ ডাঙৰ নহব চাগে দেখাত কোৱালি লাগিছে সব কিমান আৰু ইয়াতো দেখাইছে ব্যান্ড হয় সো ব্যান্ড হয় যদি অলপ ডাঙৰ হ'ব পাৰে চাওঁচোন কি হয় ওপেন কৰো সো গাইস হেয়াৰ ড্ৰায়াৰটো বিশেষ পছন্দ নহল প্ৰডাক্টটো পারফেক্ট নোভা ঠিক আছে এটো নোভা হয় ব্র্যান্ডটো পারফেক্ট নোভা বুলি আহিছে ডেসক্ৰিপচনত মই লিংকখিনি দি দিম আপোনাকে যিখিনি প্ৰডাক্ট আহিছে একেলগে আহিছে কম্বো পেক আৰু এটা আছে দেখাম কিন্তু মোৰ প্ৰডাক্ট ষ্টেটনাৰটো এতিয়ালৈকে ঠিকই দেখিছো বাৰু ইউজ কৰাৰ পাছত মই জনাম কেনেকুৱা কি হৈছে আৰু মানে হেয়াৰ ড্ৰায়াৰটো বিশেষ ভাল নালাগিলে মোৰ ঠিক আছে বিশেষ মই হেয়াৰ ড্ৰায়াৰটো লগাই চাম ভাল বাৰু ইমান বেয়াও নহয় কিন্তু হট এয়াৰ আহিছে যে এয়াৰ কুল এয়াৰ ন এটো অহা নাই বৰ্তমান লাগে ঠিক ঠাক আছে কিন্তু ইয়াৰ যেটো হিটটো ন হিটটো বহুত বেছি সো মোৰ এফেক্ট কৰিছে চুলি গৰম হৈ গৈছে ঘাম ওলাই গৈছে তথাপিও বহুত হট এয়াৰ হয় আৰু কুল এয়াৰটো মই মানে যেতিয়া মই আমাজনত কৰি চাইছিলো তেতিয়া তোমাৰ আছিল ইয়াত কুল এয়াৰ দেখাইছিল কিন্তু এতিয়া বৰ্তমান হট এয়াৰ আহিছে মানে বহুত গৰম ফিল হৈছে সো
প্ৰডাক্ট ঠিকেই আছে যিখিনি মানে তোমাৰ চুলি শুকাবৰ কাৰণে বেষ্ট হ'ব কাৰণ ঠাণ্ডা হাৱাটো ইমান নাইকিয়া ইয়াত অপশ্যনো নাই কোনো ঠাণ্ডা হাৱা চ' সেইটোৱে বেছিকেলি তোমাৰ গৰম থাকে চ' বহুত গৰমকৈ গৰম উঠাই দিছে তেওঁ বুলি ঠিকে আছে প্ৰডাক্টটো ছেকেণ্ড প্ৰডাক্ট ৰাখিছোঁ আৰু মেইন প্ৰডাক্টটো এতিয়া চাম এইটো কি নিশ্চয় কওকচোন কমেণ্ট কৰি জনাব পাৰিব নেকি নোৱাৰিব মই কৈ দিছোঁ টেন আমাৰ কি বাৰু চব ইয়াৰ ব্ৰেণ্ডটো হৈছে নভা ঠিক আছে নভা আপোনাৰ এইটো প্ৰডাক্টটো বহুত সস্তাত পাব তিনিটা প্ৰডাক্ট এই তিনিটা প্ৰডাক্ট যে আপুনি পাব মানে আপোনাক সেইটো কৈ নিদিওঁ যে আপোনাৰ প্ৰাইচটো কিমান আপোনাক মই ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ এমেজনত গৈ আপুনি কিনিব পাৰিব লগে লগে এইটো আনবক্সিং কৰোঁ আহকচোন নভা ব্ৰেণ্ডৰ কি হয় জানিছে নিশ্চয় চ' এখন আহিলে মেনুৱেল বুক হেয়াৰ ক্লিপাৰ চ' ইয়াত অলপ কিবা কিবা আছে আৰু ইয়াত আপোনাৰ প্ৰথমটো আহিলে প্ৰথমটো ক্লিপ আহিছে ইয়াত তাৰপৰা আপুনি এইটো লগাই কাটিব পাৰিব দাড়ি কাটিব পাৰিব মই দাড়ি কাটিব আৰু বহুত বাঢ়ি গৈছে লকডাউনত ভালেই হ'ল পালোঁ চ' ফাৰ্ষ্ট তাৰপৰা আহিলে আপোনাৰ মেইন বস্তুটো এইটো হয়নে নিশ্চয় এই বস্তুটো ভাল হ'ব চলি আছে মাত শুনিছে নিশ্চয় বেটাৰী হয় মই একচুৱেলি ইয়াত চাৰ্জিঙেবল বুলি ভবা নাছিলোঁ প্ৰথম চাওঁতেই আপোনাৰ আহিছিলে আৰু যেতিয়া ৱায়াৰটো লাগি আছিলে আপোনাৰ যেতিয়া বাই কৰোঁতে তেতিয়া ভাবিছিলোঁ কি আপোনাৰ এইটো ডাইৰেক্ট কাৰেণ্টৰ পৰা ব্যৱহাৰ কৰিব পাৰি কিন্তু কাৰেণ্টৰ পৰা নহয় লাকিলি মই বেটাৰী পালোঁ চ' ভাল লাগিছে এইটো প্ৰডাক্টটো ভাল হয় নভা যিহেতু নভা প্ৰডাক্ট ইয়াতো লিখা আছে নভা চ' এইটো নভা প্ৰডাক্ট যিহেতু চলি আছে অ'কে চ' ফাৰ্ষ্ট আপোনাৰ এটা হৈছে ক্লিনিক পইণ্টত পাইছোঁ যে ইয়াৰ আপোনাৰ তোমাৰ নাম্বাৰ 1 2 3 4 গোটেইকেইটা পইণ্ট দিবলৈ আছে কিন্তু ইয়াত নাম্বাৰ 1 নে 2 বিশেষ নাজানো বা আইডিয়া নাই নাম্বাৰ 2 পইণ্টটো দিছে ইয়াত চ' এইটোৱে আছিলে আমাৰ প্ৰডাক্টটো আপোনাক মই ডেছক্ৰিপশ্যনৰ লিংকটো দিছোঁ আৰু কমেণ্ট বক্সতো জনাই দিম আপোনালোকে নিশ্চয় চাব পাৰিব লিংকটো গৈ আৰু কিনিব পাৰিব চ' গাইজ প্ৰডাক্টটো বিশেষ ভালেই বাৰু কাৰণ বেয়াও নহয় আপোনাৰ কাৰণ হেয়াৰ ড্ৰায়াৰটো মোৰ বিশেষ পচন্দ নাহিলে কাৰণ ইমান গৰম এয়াৰটো মানে মই সহ্য কৰিব নোৱাৰিলোঁ চ' ইমান গৰম এয়াৰ মই ভাল নাপাওঁ একচুৱেলি মই ঠাণ্ডা এয়াৰটো চাইছিলোঁ কিন্তু যিটো ঠাণ্ডা হাৱা ওলায় কিন্তু ঠাণ্ডা হাৱাটো তাত নোলালে চ' গৰমটো ওলাইছে ইমান খাছ নাপালোঁ মই চ' ষ্ট্ৰেইটনাৰডাল ব্যৱহাৰ কৰা নাই বাৰু বিশেষ আৰু ভিডিঅ'টো কেনে পালে জনাব লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিলে ছাইডৰ বেল আইকনটো ক্লিক কৰি অল নটিফিকেশ্যন ক্লিক কৰিব যাতে কোনো এটা ভিডিঅ' মই দিলে পোনপ্ৰথমে আপোনাৰ ওচৰলৈ যায় থেংক ইউ ছ' মাছ গাইজ ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপুনিও বিচাৰে যদি এই প্ৰডাক্টকেইটা কিনিবলৈ মই ডেছক্ৰিপশ্যনত লিংক দিম প্ৰডাক্টটোৰ এমাজনত গৈ আপুনি কিনিব পাৰিব থেংক ইউ ছ' মাছ গাইজ লাভ ইউ অল বাই বাই